আতংকৰ মাজতে আন এক শোকাব ঘটনা সংঘটিত হৈছে মৰিগাঁৱত। মৰিগাঁও জিলাৰ লাহৰি ঘাটত বজ্ৰপাত পৰি নিহত স্কুলীয়া ছাত্ৰী। লাহৰি ঘাটৰ ভুৰা গাঁৱত সংঘটিত হয় এই অঘটন। ভুৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাটিং চাপৰিত বজ্ৰপাত পৰি নিহত হয় মজিদা খাতুন নামৰ স্কুলীয়া ছাত্ৰীগৰাকী। বৃহস্পতিবাৰে পুৱা 7 মান বজাত স্কুলীয়া ছাত্ৰীগৰাকীয়ে সমনীয়াৰ সৈতে নিজ গৃহতে খেলি থকাৰ সময়ত সংঘটিত হয় এই অঘটন। মজিদা খাতুন বয়স 14 বছৰ, ঘটনাৰ নাম হ'ল ৰাজগৰাণী, গাঁও হ'ল বৰুৱাটিং চাপৰি। আজি 8টামান বজাত খবৰ পাওঁ যে এনেকৈ ঢেৰেকণিত ছোৱালীজনীৰ মৃত্যু হৈছে। আইনমতে যিখিনি কাম কৰিব লাগে আমি সেইখিনি কাম বৰ্তমান কৰি আছোঁ। আইনমতে আমি মজিদা খাতুন আৰু দাতাকৰ নাম হ'ল আফজৰ আলী, বৰুৱাটিং চাপৰি। কেনেকৈ ঘটনাটো? ঘটনাটো হ'ল ৰাতিপুৱা 6:30মান 7টামান বজাত খেলি আছিল বা কিছুমান মানুহ ঘৰতে আছিল। তেতিয়া মানে আকাশৰ পৰা বিজুলী এটা পৰি পেলাই ছোৱালীজনী ঢুকাল। মৰিগাঁও জিলাৰ লাহৰি ঘাটত বজ্ৰপাত পৰি নিহত হৈছে মজিদা খাতুন নামৰ স্কুলীয়া ছাত্ৰীগৰাকী। মৰিগাঁৱৰ পৰা মিলন কাকতিৰ ৰিপৰ্ট, অৰুণোদয় লাইভ।